কিন্তু টাইমিং 9 বজাত ব্ৰেকফাষ্ট 10 বজাত ড্ৰেছ আপ সদায় সদায় মাৰ্কেটিং আচ্ছা 12 বজাতো ইভিনিং কেনিকলৈ যোৱা বাহ মই হলে একদম কনফিউজিং দে দাদা গলে ডিউটি তুমি বাৰু কলৈ যোৱা এক্সেল পকাই স্কুটি ও নবৌ বিগুটি কিউটি তোমাৰ হাঁহিটি ডেকা বুঢ়া পাগল কৰা কি যে তোমাৰ চাৱনি মৰম লাগি কাৰোবাক নিদিবা সঁহাৰি হাত বগা দেহত লাগিব কলা দাগ আবেগৰে তাৰণাত মৰম হ'ব বজ্ৰপাত নবৌ সুখৰ সংসাৰত মেলিব সুখৰ সংসাৰত মেলিব দাইল বনিয়া হলে হ'ব ভাত চাউলীয়া হলে হ'ব ৱেইনজি হলে ল'ৰা বুঢ়া টেৰা হলে হ'ব অনলি পইচা ফিক তামাচা ফিক পইচা নহলে চব চেছ পইচা ফিক তামাচা ফিক পইচা নহলে চব চেছ নকৰিবি হুলস্থুল ঠাণ্ডা ঠাণ্ডা কুল কুল ঠাণ্ডা ঠাণ্ডা কুল কুল উঠে খংটো ঐ শুনিলে সেইজনী নামটো টিঙিচকে উঠে খংটো শুনিলে সেইজনী নামটো ভাল পাং বুলি মোক ঠগিলে পাই অইলৰ বুঢ়াটো আজিকালি সেই গুণে ধুনীয়া ছোৱালী দেখিলে নিজে কেনে চাং চকুলে এবাৰ সাপে খুটিলে ভয় লাগে জাননে বান্ধৈ কেঁচুকুমতিও দেখিলে জানো মই হলে একদম কনফিউজিং দে ছোৱালী কেনেকুৱা উজলা ৰঙ সুধিবি মৰাণৰ ছোৱালী কিমান ধুনীয়া কুচুম কৈলা সুধিবি ঘৰ ধৰা ছোৱালী গুণ গৰিমা ৰমেন্দা নহক সুধিবি প্ৰেমতে পৰি জ্বলা কলা খোৱাৰ মচলাখি ঐ বান্ধৈ আৰুনো মজা কি মাছলে গৈছিলো লিখাৰি দ্বীপ ৰংকিতকে সুধিবি এবৰুৱা জীয়েকক লিখাৰি দ্বীপ ৰংকিতকে সুধিবি মানে মোৰ